নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি নলবাৰীত আহিব বিকাশ দা ডিম্পুদাৰ দোকান অপেনিং কৰিবলৈ। মই তাত আহিছোঁ, কি হয় দেখুৱাম। আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক। এয়া চাওক, বিকাশ দাক চাবলৈ অপেক্ষা কৰি আছে এওঁলোকে। কিমান মানুহ আহিছে চাওক। ৰাইজসকল, এখন দোকান দিছোঁ আমি। আবেলি ইয়াত আহি বহিম। আপোনালোকে আহিব কেতিয়াবা। বস্তু কিনিব লাগে বুলি নাই। ইয়াত মানে বাইকৰ হেলমেট পোৱা যাব, বাইক পাৰা চেফটিৰ কাৰণে চাবি ৰিং এইবিলাক পোৱা যাব আৰু কিবা কিবি গোটেইবিলাক মুঠতে ৰাইডৰ চব বস্তু পোৱা নাযায়। যিবিলাক ৰেডিমেড সেইবিলাক পোৱা যাব। ইয়াত মানে মেকানিকেল পোৱা নাযায়। গাইজ কিমান মানুহ চাওক। এয়া ৰাস্তা প্লাই ব্লক হৈ গৈছে। চাওক কিমান মানুহ আহিছে। বহুত ভাল লাগি আছে যে আমাৰ লগৰ ডিম্পু ভাই মানে উন্নতি কৰিছে, দোকান খুলিছে। আশা কৰিছোঁ আৰু বহুত লাইফত উন্নতি কৰক। বাকী ইয়াতে বহুত মানুহ আহিছে, আজি ভাইও আহিছে। বহুত ভাল লাগিছে মানে চব। মই আহিছোঁ গুৱাহাটীৰ পৰা। থেংক ইউ। বেছি টাইম নাংগে আৰু 15 মিনিটৰ পিছত আহি পাব। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আহি পালে বিকাশ দা। আমি যাই আছোঁ বিকাশ দাৰ গাড়ীখনলৈ। আহি পালে এইখন এবাৰ বিকাশ দাৰ গাড়ী। চাওক, এইটো বিকাশ দা গাড়ী চলাই আহিছে। এইটো গুৰুম দা, এইটো সমীৰণ দা। Next level! এইখনে হ'ল আমাৰ নলবাৰীৰ প্ৰেমদা হোটেল। ইয়াৰ ভিতৰত এতিয়া বিকাশ দা সোমাইছে। অলপ দেৰিকৈ আৰু ওলাই আহিব। আজি নলবাৰীত ইমান মানে ইমান ভিৰৰ মাজত নলবাৰীত প্ৰথম আহিছোঁ। সঁচাকৈ ভাল লাগিছে। এইখন হ'ল বিকাশ দাৰ নতুনকৈ লোৱা গাড়ী পেন্থাৰ।
চাওক এইখনে গাড়ী বহুত ভাল লাগে গাড়ীখন। এয়া চাওক বিকাশ দা ডিম্পু দা দোকানৰ ভিতৰত সোমাইছে। চাওক এইটো বিকাশ দা, বাহিৰত বহুত মানুহ। এয়া চাওক বিকাশ দা দৌৰি আহিছে, যিহেতু মানুহ বহুত হৈছে, হেতা পৰা লাগিছে মানুহৰ। এই বিকাশ দা বেছি টাইম নাথাকে, তেওঁ যাব ঘৰলৈ। চাওক এয়া দৌৰি আহিছে, এতিয়া তেওঁ গাড়ীত সোমালে। বন্ধুসকল, বিকাশ দাক যিখিনি পাৰোঁ দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।